আজি আমি কৰিবলৈ লৈছোঁ এক্সাৰচাইজ 4.2ৰ 1 নম্বৰৰ কুৱেশ্যন কেইটা, য'ত কোৱাড্ৰেটিক ইকুৱেশ্যন কেইটা ফেক্টৰাইজেশ্যন পদ্ধতিৰ জৰিয়তে ৰুটবোৰ উলিয়াবলৈ দিছে, অৰ্থাৎ তাৰ মূলবোৰ উলিয়াবলৈ কোৱা হৈছে। প্ৰথম প্ৰশ্নটো দিয়া হৈছে x স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল টু 0। এতিয়া আমি x স্কুৱেৰৰ যিটো সহগ থাকিব তাৰ লগত c2 পূৰণ কৰিম, অৰ্থাৎ 10টো পূৰণ কৰিম। 1ৰ লগত 10 পূৰণ কৰিলে হ'ব 10। 10ৰ যদি আমি ফেক্টৰাইজেশ্যন কৰোঁ তেনেহ'লে 2 কৰিলে 5 বাৰ, 5ক যাব 1এৰে 5 বাৰ। ইয়াৰ পৰা আমি গম পালোঁ যে 10ৰ উৎপাদক হৈছে 2 আৰু 5। গতিকে 5ৰ পৰা 2 যদি মাইনাছ যায় আমি কি পাম? 3 পাম। সেয়ে আমি লিখিম x স্কুৱেৰ মাইনাছ 5 মাইনাছ 2x মাইনাছ 10 ইকুৱেল টু 0। এতিয়া x স্কুৱেৰ মাইনাছ 5x মাইনাছে প্লাছ হ'ব 2x মাইনাছ 10 ইকুৱেল টু 0। এতিয়া আমি x স্কুৱেৰ মাইনাছ 5xৰ পৰা কমন ল'ম, x কমন ল'ম আৰু ৰৈ যাব x মাইনাছ 5, আৰু ইয়াৰ পৰা 2 আৰু 10ৰ পৰা ল'ম আমি কমন 2, গতিকে ৰৈ যাব x মাইনাছ 5 ইকুৱেল টু 0। তো এতিয়া আমি x প্লাছ 2টো এক্সট্ৰাকৈ লিখিম, x প্লাছ 2 আৰু ৰাখিব x মাইনাছ 5 ইকুৱেল টু 0। ইয়াৰ পৰা x প্লাছ 2 ইকুৱেল টু 0, x মাইনাছ 5 ইকুৱেল টু 0। ইয়াৰ পৰা x ইকুৱেল টু মাইনাছ 2, ইয়াৰ পৰা হ'ব x ইকুৱেল টু প্লাছ 5। যিহেতু ইয়াতে প্লাছ আছিল গতিকে এইটো মাইনাছ। এতেকে মূল দুটা হ'ব মাইনাছ 2 আৰু প্লাছ 5। এতিয়া আমি কৰিম 2 নম্বৰ কুৱেশ্যনটো, য'ত দিয়া আছে 2x স্কুৱেৰ প্লাছ x মাইনাছ 6 ইকুৱেল টু 0। এতিয়া 2 আৰু 6 পূৰণ কৰিলে পাম 12। গতিকে 12ৰ উৎপাদকবোৰ উলিয়াবলৈ হ'লে 12ক আমি 2ৰে প্ৰথমতে ভাগ কৰিম, যিটো হ'ব 6, 6ক 2ৰে কৰিলে থাকিব 3। ইয়াৰ পৰা 2 2 4 আৰু ইয়াতে থাকিব 3। 4ৰ পৰা 3 মাইনাছ কৰিলে থাকিব 1। যিহেতু xৰ আগত 1 আছে গতিকে আমি লিখিম x স্কুৱেৰ প্লাছ 4 মাইনাছ 3x মাইনাছ 6 ইকুৱেল টু 0 ইমপ্লাইজ 2x স্কুৱেৰ প্লাছ 4x মাইনাছ 3x মাইনাছ 6 ইকুৱেল টু 0। ইয়াৰ পৰা আমি কমন ল'ম 2x, থাকিব x প্লাছ 2 মাইনাছ, ইয়াৰ পৰা ল'ম আমি 3, ইয়াতে থাকিব x প্লাছ 2 ইকুৱেল টু 0। এতিয়া আমি লিখিম 2x মাইনাছ 3 আৰু x প্লাছ 2 দুটাৰ পৰা এটা লিখিম। তো ইয়াতে লিখিম x প্লাছ 2 ইকুৱেল টু 0। তো x মাইনাছ 3 ইকুৱেল টু 0, x প্লাছ 2 ইকুৱেল টু 0। ইয়াৰ পৰা 2x ইকুৱেল টু প্লাছ 3, x ইকুৱেল টু 3/2, আকৌ x ইকুৱেল টু মাইনাছ 2। এতেকে মূল দুটা হ'ব 3/2 আৰু মাইনাছ 2। এতিয়া আমি কৰিম 3 নম্বৰ কুৱেশ্যনটো, য'ত দিয়া আছে √2x স্কুৱেৰ প্লাছ 7x প্লাছ 5√2 ইকুৱেল টু 0। এতিয়া ইয়াতে √2 আৰু 5√2 পূৰণ কৰিলে পাম 5√2 ইনটু √2, 5 ব্ৰেকেট দিলোঁ √2 পূৰণ কৰিলে হয় 2, গতিকে এইটো হ'ব
10 আমি আগতে পাই আহিছোঁ 10 উৎপাদক হৈছে 5 আৰু 2 5 দুগুণ 10 সেয়ে 5 আৰু 2 যোগ কৰিলে যিহেতু 7 পাওঁ সেয়ে লিখিম √2x² + 5 + 2x + 5 √2 = 0 এতিয়া √2x² + 5x + 2x + 5 √2 = 0 এতিয়া আমি √2x² + 5x পৰা আমি কমন ল'ম যিটো দুটাতে আছে সেইটো আমি সদায় কমন ল'ব লাগে গতিকে ইয়াতে x আছে গতিকে আমি ল'ম x ইয়াতে থাকিব √2x + 5 আৰু প্লাছ ইয়াৰ পৰা আমি কমন ল'ম √2 আৰু বাকী থাকিব √2x + √2x √2x + 5 = 0 এই √2টো ক'ৰ পৰা আহিছে তোমালোকে গম পাইছানে যিহেতু 2 মানে কি √2 * √2 মানে হৈছে 2 সেয়ে আমি ইয়াৰ পৰা এটা √2 ইয়াতে লিখি লৈছোঁ আৰু বাকী এটা √2 ইয়াতে ৰৈ গৈছে এতিয়া √2x + 5 আৰু ইয়াতে থাকিব x + √2 = 0 √2x + 5 = 0, x + √2 = 0 তো √2x = -5 গতিকে x হ'ব 5/√2 আৰু x হ'ব -√2 এতেকে মূল দুটা হ'ব -5/√2 আৰু -√2 এতিয়া আমি কৰিম 4 নম্বৰ কুৱেশ্যনটো য'ত দিয়া আছে 2x² - x + 1/8 = 0 এতিয়া 2ৰ লগত যদি 1/8 পূৰণ কৰোঁ হ'ব 2 × 1/8 2ৰে 8ক যায় 4বাৰ গতিকে হ'ব 1/4 এতিয়া আমি 1/4ৰ দুটা উৎপাদক লিখি ল'ম যিটো প্লাছ কৰিলে বা মাইনাছ কৰিলে হ'ব 1 চ' 1/2 1/2 পূৰণ কৰিলে পাওঁ 1/4 সেয়ে এইটো 1/2 + 1/2 = 1 গতিকে আমি পালোঁ 1 সেয়ে আমি লিখিম 2x² - ½ + ½ x + 1/8 = 0 এতিয়া হ'ব 2x² - ½ x - 1/2x + 1/8 = 0 ইয়াৰ পৰা আমি কমন ল'ম ½ x থাকিব 4x কি থাকিব আমি এইটো কেনেকৈ গম পাম তোমালোকে চাবা 2ৰ পৰা হাফ কমন ল'লে কি থাকিব আমি চাবা হাফৰ লগত যদি 4 পূৰণ কৰোঁ তেতিয়া পাওঁ আমি 2 যিহেতু 2য়ে 4 কাটি দিয়ে সেয়ে আমি লিখিম যিহেতু আমি ইয়াৰ পৰা হাফ কমন ল'লোঁ গতিকে ইয়াতে থাকিব 4x চ' ইয়াতে থাকিব -1 ইয়াতে হ'ব প্লাছ কাৰণ ইয়াতে হ'ব প্লাছ a- আৰু a- লগ লাগি হ'ব প্লাছ ইয়াৰ পৰা আমি কমন ল'ম ½ x আৰু 1/8ৰ পৰা কমন হ'ব 1/8 1/8 কিয় হ'ব গম পাইছানে 1/8ৰ লগত যদি আমি 4 পূৰণ কৰোঁ তেতিয়াহ'লে পাওঁ আমি 1/2 সেয়ে ইয়াৰ পৰা 1/8 ল'লে ইয়াতে থাকিব 4x আৰু ইয়াতে থাকিব +1 = 0 ইয়াৰ পৰা 1/2x + 1/8 আৰু
4x minus 1 equal to 0. 1/2x plus 1/8 equal to 0. 4x minus 1 equal to 0. ইয়াৰ পৰা 4x equal to 1, x equal to 1/4. আকৌ 1/2x equal to minus 1/8. তো x equal to হ'ব 1/8 into 2. 2ৰে 8ক কাটিলে থাকিব 4. গতিকে এনসাৰটো x equal to হ'ব minus 1/4. 1/8 into 2 কেনেকৈ হ'ল তোমালোকে গম পাইছানে? x ৰ লগত যেহেতু 1/2 পূৰণ হৈ আছিল, গতিকে সমান চিহ্নৰ পিছত আহিলে ই হৰণ হ'ব। সেয়ে 1/8 divided by 1/2. যদি আমি ডিভাইডটো সাইড কৰি ইনটু লিখো তেতিয়া ই উলটি যাব, 2/1 হৈ যাব। গতিকে 8ৰে 2 কাটিলে পাওঁ 1/4। গতিকে ইয়াতে হ'ব 1/4। গতিকে মূল দুটা হ'ব 1/4 আৰু -1/4।